নগেনে ঘৰ দুৱাৰবোৰ যে ইমান লেতেৰা কৰি থয় দেই, মই শাৰী শাৰী ভাগৰি গৈছো আৰু ৰাতিলে নখোৱাত আলহী আহিলে কি বুলি ভাবিব বাৰু? নগেনৰ মাকজনী ইমান লেতেৰি নে এইবুলিয়ে ক'ব আৰু মানুহে। হেৰি চাফ চিকুণ কৰিছানে? কৰা ভালকে কৰিবা দেই। কৰিছো দিয়ক, আৰু লেতেৰা কৰিব। চাকৰণীজনী আছো নহয় চাফা কৰিবলৈ। আৰু দিয়া ৰাতিলে নখোৱা বজাৰ লিষ্টখন বনাইছানে? যদি বনাইছা দিয়া, বজাৰৰ পৰা এপাক আহোগৈ। বনালে আকৌ কেতিয়াবাই ৰেডি কৰিলো, ৰ'ব মই দি আছো আপোনাক। এইখন লওক, এবাৰ ভালকে চাই লওকচোন। এখন কি বজাৰ লিষ্টে নে? হেৰি মাংস আকৌ কিয় 3 কিলো লাগে? আধা কিলো মান আনিলেই হ'ব বোলাচোন। হেৰি আধা কিলো আকৌ কাৰণ আগত দিমগে, আপোনাকেচোন আধা কিলো লাগে। পেটুৱা গেখনেককে ধৰি ওচৰ চুবুৰীয়া গোটেইখিনি মানুহকে মাতিছো মই। মোক খাকনো কিয় মাতিব লাগে? পেটুৱা গেখনেকক মাতিলে হয় আৰু কামটো চেটেল হৈ গ'ল হয়। হেৰি আপুনি চবৰে ঘৰে ঘৰে খাই ফুৰে, এতিয়া যদি আপুনি আকৌ নিজৰ পালত নেমাতে সকলোৱে ভাল পাবনে আপোনাক? বাৰু হয় দিয়া, কথাটো নোহোৱাও নহয় বাৰু। হ'ব দিয়া আৰু লৈ আহিম বজাৰ কৰি। দিয়া বজাৰ কৰা মোনাটো দিয়া মোক। হেৰি মাংসটো ব্ৰইলাৰকে আনিলে নহ'বনে? হেৰি হাঁহকে আনিব যাওক, ব্ৰইলাৰ মাংস আনিব নালাগে। ওচৰ চুবুৰীয়া মানুহে কি বুলি ভাবিব যদি ব্ৰইলাৰ খাওঁ আজিৰ দিনতো? হেৰি ভালকে বনাবা আৰু মাংসটো টাইটকে ভাজিবা। মছলা চছলা পৰিবই যেতিয়া কি গম পাব মানুহে ব্ৰইলাৰহে খাইছে নে হাঁহে খাইছে নে লোকেল মুৰ্গীহে খাইছে। যি ভাল দেখে কৰিব যাওক, পাছত যাতে মোৰ সন্মান নাযায় আৰু। কিয় সন্মান যাব? আমাৰ যিটো খাদ্য সেইটোহে কৰিম। বাৰু হ'ব দিয়া, মই এতিয়া বজাৰৰ পৰা আহোগৈ। মানুহজন ইমান চিপচ মানুহ দেই, হাগি পেলাই পাছলৈ ঘূৰি চোৱা মানুহ, বেছিকে হাগিলো নেকি বুলি। পুৱা কি অতুলি পেটৰে জাত নাই, এই পেটৰ জাত নাই আকৌ এবাৰ কান্দিব। বা বঢ়িয়া গান গাইছচোন। ক'ত শিকিলে এনেকুৱা গান মাৰুৰে ধৰা? পিতাই অলপ সময়তচোন কলাকান্ত গান হিচাপে একেবাৰে ৰজন জনাই আছে, আপুনি গমেই পোৱা নাই নেকি? হয় নেকি? মই আকৌ গমেই পোৱা নাই নহয়। নগেন বল বজাৰৰ পৰা আহোগৈ দুইটাই। পিতাই বহুত দিনৰ মূৰতচোন বজাৰলৈ যাবলৈ ওলাইছে, বলক আৰু লগ ধৰিছে যদি যাওঁ। আজি আমাৰ নখোৱাটোৱে গম পাইছনে নাই? বল বজাৰৰ পৰা আহোগৈ। বজাৰৰ পৰা আহি আকৌ কলৰ দিনাচনা কাটিব লাগিব নহয় দুইটাই। আমাৰ নখোৱা বুলি মই এতিয়ালৈ নাজানো যে কি হৈছে মানে এইবোৰ। এতিয়া গম পাইছা? হ'ব বল, আগতীয়াকে গম পাই ন কি কৰিলি হয় তই। বল বজাৰৰ পৰা আহোগৈ জল্দি, ঘৰত বহুত কাম বাকী আছে। বলক পিতাই নহ'লে। জল্দি উঠি লহি চাইকেলখনত। পিতাই চাইকেলচোন যাব মানে নাযায়, যিমানে থাকে না পোকৰ চোকৰ বিষ ধৰি যায় একেবাৰে। হঠাতেনো বাইক এখন ক'ত পাওগৈ মই এতিয়া? একো নহয় বলক পিতাই, নগলেতোন আৰু বেলেগ উপায় নাই। পিতাই মোক কিন্তু বজাৰত চুজি লাও খুৱাব লাগিব দেই। চুজি লাহে খাবি, বল খুৱাম বল। কিমান খাওঁ খাবি? হেৰি বাপুতে কলেনো যোৱাহে। কাইটি বজাৰৰ পৰা আহোগৈ। সন্ধিয়া আমাৰ ঘৰলৈ যাবচোন এপাক, নখোৱাটো পাতিছো মানে আজি। হয় নেকি? বাৰু যাম দিয়া সন্ধিয়ালৈ এপাক, চিন্তা কৰিব নালাগে। বাইদেউ সন্ধিয়ালৈ খগেনকো নিবলৈ নাপাহৰিব দেই। বাৰু হ'ব দিয়া, সন্ধিয়ালৈ নগেন আৰু মই দুইটাই যাম তোমালোকৰ ঘৰত ন খাবলৈ। যাই থাকো দিয়ক এতিয়া, বজাৰৰ পৰা আহি আৰু বহুত কৰিবলগীয়া কাম আছে মানে। বজাৰখিনি কৰি আহি ঘৰত আকৌ কাম কৰিব লাগিবহি। হ'ব দিয়া, যোৱা এতিয়া বজাৰখিনি কৰি আহাগৈ, দিনো ছুটি। ময়ো এই ইফালৰ পৰা আহোগৈ এপাক। এই পুৱাব ক'ত আছো তই? ফুপুলা ক'ত মৰিলি গো তহঁতে? চৰাৰ মাতা এনেই চিঞৰি আছিলো। আজি বজাৰ বাৰ হ'বলাচোন। যা ক'ত কি পাওঁ উঠাই লৈ আহ। নগেনহঁতৰ নতুন চাইকেল এখন লৈছে, BS চাইকেল, সেইখনকে উঠাই নো নেকি? হয় নেকি? যা তাকে উঠাই লৈ আহ। বছ আজি বজাৰ বাৰ, আজি চাইকেলখন লৈ আহিব চাগে বজাৰলৈ। যা নহ'লে মিছন ষ্টাৰ্ট কৰি দে। আজি মিছন ছাকচেছ হ'ব লাগিব কিন্তু। নগেন বল সিটো পাৰৰ পৰা আমি বজাৰখিনি কৰি আহোগৈ। পিতাই চাইকেলখন ইয়াতে থৈ যাবনে? থাকক দেই ইয়াতে, সোনকালে আহিয়ে পাম আৰু আমি। বলক নহ'লে। পাই গ'লো, নগেনহঁতৰ মালখন আজি কাম হৈ গ'ল আজি। বেছি চিঞৰ বাখৰ নকৰিবি, মানুহে গম পালে ইয়াতে উঠিব নোৱাৰাকে পিটিব। হয় দে, অভাৰ এক্সাইটেড হৈ কথাটো মই পাহৰি গৈছিলো। দে মানুহ চা। বল মানুহ চানুহ কোনো নাই, বল এইখিনি সময়তে কামটো কৰি দিয়াই ভাল হ'ব। বল আৰু পলা। মিছন সাকসেসফুল হৈ গ'ল। বছ মোৰ আইডিয়াটো ঠিকে আছিলে, মই কৈছিলো নহয় নগেনহঁতে বজাৰলৈ যাব বুলি। চাবাছ মেৰা চেৰহত, তাৰ পিছৰখিনি কি মেনেজ কৰিব লাগে মই কৰিম। টকা 2000 নিদিয়ালে এই চাইকেল সি কেতিয়াও ঘূৰাই নাপায়। নগেন চাইকেলখন ক'ত গ'ল? তাকেইতো, চাইকেলখনতো এইখিনিতে থৈ গৈছিলো, এতিয়া ক'লে গ'ল চাইকেলখন? চোৰে পালে নেকি মোৰ চাইকেলখন? হাই বৰবাদ হৈ গ'লো। মই এমাহো হোৱা নাই চাইকেলখন লোৱা, এই দুষ্ট চোৰে পালেই। পিতাই দুখ নকৰিব, যি হ'বলগীয়া আছিল হৈ গ'ল আৰু। মানুহকেইটাক যে নিদিলে সেইটোৱে ভাগ্য ভাল বুলি ভাবি লওক। কেনেবাকে যদি ইহঁতকেইটাক পাওঁ মই এনেকুৱা কোবন দিম, গুমুত বাঢ়ি হৈ যাব বাপেকে। পিতাই আমি এতিয়া ঘৰলৈ কেনেকে যাম? বল আৰু এতিয়া খোজকাঢ়ি যাব লাগিব, তাৰ বাবেতো বেলেগ ব্যৱস্থা নাই আৰু এতিয়া। হৰিয়া ভৰিয়ে হৈ থাকিবনে ঘৰ পোৱালে? এখনচোন মস্ত হাতী ভৰি নিচিনা হ'ব। বল যি হয় হ'ব আৰু, ঘৰ পালে দেখা যাব। হেৰি ক'ত আছা হে নগেনৰ মাক? ইফালে আহা। পিতাই এইটো ধৰি লওক। মোৰ অৱস্থা নাইকিয়া হৈছে গৈ, যাওঁ মই বাগৰি দিওঁগৈ অলপ। যা তই অলপ বাগৰি দি গৈ। আজি আমাক গতি নাইকিয়া কৰিছে দেই। হেৰি ক'ত আছা হে? মাতি থাকিলে নুশুনা যে। হেৰি ইমান কিয় চিঞৰ বাখৰ কৰি আছে হে? কিবা এটা কাম কৰি আছো মই। তুমিনো কোন সময়ত ফ্ৰী থাকা? প্ৰত্যেক সময়তো কামকে কৰি থাকা তুমি। চাইকেলখন বজাৰতে কোনোবাই চুৰ কৰিলে নহয়। কি চাইকেল চুৰ কৰিলে আপোনাৰ? চাইকেলখন চাইডত থৈ বজাৰ কৰি অহালৈ চাইকেলখন নাই। কোন পাখন্দ লৈ গ'ল ইয়াক মই পালে নহয় এনেকুৱা পিটন দিম। চাইকেলখন লৈ এমাহে নহ'লচোন, হেৰুৱালে চাইকেল। এই বাংঠাই গাঁও মিছমান খুটা বেপাৰীটো কিবা চোৱাই আহিবগৈ নেকি? থোৱা সেইবোৰ অন্ধবিশ্বাস, বিশ্বাস কৰি লাভ নাই। এতিয়া এইখিনি লোৱা, কাইলৈ মই পুলিচ থানাত গৈ এখন এজাহাৰে দি থৈ আহিমগে।
দিয়ক আপুনি যি ভাল দেখে তাকে কৰক আৰু লোৱা এই বজাৰখিনি লোৱা তোৰতে অলপ ধুনীয়াকৈ গৰম পানী কৰা গৈ যোৱা এই ব্ৰইলাৰটো পাখা গুচাবলৈ লাগিব নহয় আৰু দে ময়ো অলপ ভাগৰ জিৰাই লওঁ তাৰ পৰা আকৌ কামত লাগো আৰু তহঁতক ৰাতিলে নগেন দাহঁতৰ ঘৰত ন খাব মাতিছেনে মাতিছে আকৌ আমাৰ কিমান মিতি নাজানো নেকি সিহঁতৰ ঘৰৰ লগত আমাকে প্ৰথম মাতিছে গম পালি নে নাই হয়গৈ আমাকে মাতে প্ৰথমে তই কি বুজিবি আমাৰ ঘৰৰ লগত সিহঁতৰ কিমান দিনৰ ঘনিষ্ঠ সম্পৰ্ক আছে সেইবিলাক তই নাজানো নহয় আমাৰো আছে ঘনিষ্ঠ সম্পৰ্ক তই বুজি পাইছ কি হৈছে তহঁতৰ কিটা কাজিয়া পেচাল কৰি আছ যে ইয়াত বহি বহি এইডালহে লাগি আছে মোৰ লগত মই কৈছে নগেন দাদাৰে আমাকে প্ৰথম মাতিছে ন খাবলৈ সি কৈছে আকৌ নহয় নহয় বুলি নহয় আকৌ তোৰ আমাকে প্ৰথম মাতিছে যেতিয়া আমি কম মাতা বুলি দে তহঁতৰ কিটাক প্ৰথমে মাতিছে দে তোকো মাতিছে প্ৰথমে তাকো মাতিছে প্ৰথমে দাদা ৰাতিলে ন খাবলৈ মাতিছেনে তোমাক মাতিছে আকৌ কিয় নামাতিব মোক মোৰ লগৰে হয় ন সি ৰাতিলে আমি সকলোৱে যাম দেই একেলগে ন খাবলৈ নগেন দাদাহঁতৰ ঘৰলে আৰু হ'ব দিয়া ওলাবা দিয়া দিনটো একো নাখাবা দেই নগেনৰ ঘৰতহে খাব লাগিব ৰাতি গৈ কি দিয়া ৰাতি মাংসহে দিয়ে নে মাছে দিয়ে আৰু একেবাৰে পেট টনাটনাহে মাৰিম আৰু দেই দে বৰ তহঁতে মই পেটুৱা ঘৰৰ পৰা এপাক আহোগৈ কাজিয়া পেচাল নকৰিবা আকৌ তহঁতৰ মাজতে হ'ব দিয়ক দাদা ৰাতি ন খাব যাম যেন গোন্ধ হলে ধুনীয়া আহিছে দেই আজি ভাল হ'ব যেন লাগিছে আৰু মাংসখিনি নগেন মা কিমান ধুনীয়া গোন্ধাইছে আজি ভাল হ'ব চাগে মাংসখিনি ন বনাইছে কোনে আকৌ আপোনাকচোন গাভৰু কালত মই কিমান বাৰ মাংস বনাই খুৱাইছো আপোনাৰ মনত নাই নেকি আমাৰ ঘৰত যাওঁতে সেইবোৰ কথা কিয় পাহৰিম আকৌ নাই দিয়া পাহৰা মনত আছে আকৌ বসন্ত বোলো ঘৰত আছানে তুমি আছো দিয়ক উত্তমকে আহিল নে বহকচোন মই গৈছো হেৰি দিয়া সোনকালে আৰম্ভ কৰা আৰু এই মানুহ অহা আৰম্ভ কৰিছে আৰু ভাত চাত চব হৈ গ'লে এই মাংসখিনি হ'লে আৰু দিয়া মই বাহিৰলৈ যাওঁ উত্তমকে আহিছে ন অলপ কথা চথা পাতোগৈ উত্তমকে আহি পালে আহিলো দিয়া এতিয়া কি ভাত পানী হৈছে নে নাই হৈছেগৈ আৰু অলপ বাকী আছে পেটৰ হাতেও আহি পোৱা নাই নহয় দিয়া হ'ব দিয়া ঠিকে আছে বসন্ত খুৰা নগেন ক'ত আছে দেখা নাইচোন তাক তাৰ ৰুমলৈ যোৱা সি ভিতৰত কি কৰি আছে জানো দিয়ক নহ'লে মই তালৈ যাওঁ যোৱা টমকা আজি মোৰ চাইকেলখন বজাৰলৈ লৈ যাওঁতে কোন পাখনতে চুৰ কৰি লৈ গ'ল গম পাই নে নাপায় আপুনি মইচোন গমেই নাপাওঁ এতিয়াহে গম পাইছো কোন পাখনতে লৈ গ'ল আকৌ তাকেতো ইয়াক যদি মই পাওঁ একেবাৰে মুৰ্গী মুচুৰা দি মুচৰিমহে আৰু তোৰ চাইকেলখনহে পায় নে পাখণ্ডকেইটা চাল্লা ইহঁতক পালে নহয় হাঁহ মুচুৰা দি মুচৰিব লাগে বসন্ত খুৰা ঘৰত আছেনে পেটুৱা পোপা আহা আছো আহা বহিলো আহি তুমি ইয়াত থাকিব বেয়া পাইছা যদি যোৱা এই খুৰীয়ে ভিতৰতে আছে খুৰীৰ লগতে অলপ কাম চামত সহায় কৰিবা যোৱা হ'ব দিয়ক মই ভিতৰলৈ যাওঁ উত্তম খুৰা ভালনে আপোনাৰ আছো দিয়া যেনে তেনে ভগৱানে ৰখাইছে আৰু তোমাৰ ভালে নহয় ন আছো আৰু দিয়ক যেনে তেনে বনিতা বাইদেউ ঘৰত আছেনে আহা ভিতৰলৈ আহিলা তোমালোকে দিয়ক ভিতৰলৈ যোৱা নহ'লে তোমালোকে বৌ ভিতৰতে আছে যোৱা ৰন্ধা বঢ়া কাম কৰি তোমালোকে ইয়াতে বহি থাকা আমি ভিতৰলৈ যাওঁ দুষ্ট কৰি নাথাকিবা কিন্তু হ'ব দিয়ক মা উপাহত তোমালোকে এই নগেন দাদাৰ ৰুমতে যোৱা খগেনো আছে দুইটা আছে নহয় তাতে বহি থাকিবা যোৱা এইকেইটা কাৰ ল'ৰা আছিল এটা তুলেশ্বৰ আৰু এটা ভাদুৱা পুতেক কাইটি ইমান ডাঙৰ হ'ল নে সিহঁতে বিয়া পাতিছিল 2 বছৰ 3 বছৰ হ'ল দুইটাই দিয়া বাৰু মানুহবোৰ নেদেখোতে ডাঙৰ হৈ গৈছে আৰু ঘৰলৈ আহক খাবলৈ এই লৈ আহক উত্তম কাই আৰু পেটুৱাকো লৈ আহিব লগত ঠিক আছে দিয়া গৈছো আৰু উত্তমকাই উঠক এতিয়া গ্ৰহণ কৰিবই লাগে গৈ আৰু প্ৰসাদ মুঠি উপা বলা ভিতৰলৈ বলা বলক বাৰু দিয়ক এতিয়া প্ৰসাদ গ্ৰহণ কৰিব লাগে আৰু যি পাইছে যি ধৰিছে তাতে সন্তুষ্ট হ'ব আৰু ঠিকে আছে দিয়া ইয়াতকৈ আৰু আমাক বেছি নালাগে নে কি কোৱা পেটুৱা ঠিক আছে দিয়ক ঠিক আছে দিয়া বোপাহঁত তোমালোকে আৰম্ভ কৰি দিয়া আৰু চব ক্লিয়াৰ চব ঠিকে আছে বসন্ত খুৰা দিয়ক এতিয়া ৰখিব পৰা নাই খাওঁ লাগি আছে আৰু আমি হেৰি ভণ্টিহঁত যোৱা তোমালোকে খাই কৈ আজৰি হৈ লোৱাগৈ আমাক আৰু একো নালাগে যোৱা আমাৰ কাৰণে হ'ব দিয়ক আপোনালোকে প্ৰথম খাই লওক তাৰপিছত আমি খাম আৰু মাংসখিনি বহুত টেষ্টি হৈছে কিন্তু দেই বহুত ভাল লাগিল বহুত টেষ্টি বনাইছে দেই আজি বহুত ভাল বনাইছে আজি খাই বহুত ভাল লাগিল দেই পেট ভৰাই খালো আৰু আপোনালোকেহে জানিব কেনেকুৱা পালে খাই কৈ ফাৰ্ষ্ট ক্লাছ হৈছে বাৰু এতিয়া যাই থাকো দিয়া ৰাতিও বহুত হ'ল নহয় টোপনিও ধৰিছে কুঁৱলীবিলাকো বেছিকৈ পৰিছে ঠাণ্ডা লাগিছে বাৰু যাই থাকো দিয়া ন এতিয়া বাৰু ৰখক আপোনালোকে বহুত দেৰি হ'ল যাই থাকো আৰু এতিয়া যোৱা বেয়া চাই নাপাবা দেই একো নাই দিয়া কিয়নো বেয়া চাই পাম আকৌ হ'ব দিয়া যোৱা বেয়া চাই নাপাবা দেই একো নাই বেয়া পোৱা হ'ব দিয়ক এতিয়া যাই থাকো ৰখক দেই যাই থাকো এতিয়া বহুত টোপনি লাগিছে যাওঁ শুগৈ এতিয়া বহুত ৰাতি হৈ গ'ল আৰু বহুত কষ্ট হৈছে বাগৰি দিগৈ যা এতিয়া গুড নাইট মামী পাপা যাওঁ দিয়ক এতিয়া মই অলপ শুই দিওঁগৈ আৰু বলা আমিও শুগৈ বলা বহুত কষ্ট হৈছে দিনটোত এতিয়া বাগৰুগৈ বলা ৰাতিপুৱা সোনকালে উঠি কামবিলাক কৰিলেই হ'ল আৰু বাৰু বলক মোৰো একেবাৰে টোপনি হেঁচা মাৰি ধৰিছে ৰাতিপুৱাহে বাচন বৰ্তন ধোৱা কামবিলাক কৰিম আৰু এতিয়া বাদ দিলোঁ আৰু